নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল, মই তোমালোকৰ লগত আগৰ ভিডিঅ'টোত ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ বিষয়ে আলোচনা কৰিছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ লগত ভাৰতৰ উপৰাষ্ট্ৰপতিসকলৰ বিষয়ে আলোচনা কৰিম। আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, কাৰ্যকাল 13 মে 1952ৰ পৰা 12 মে 1962লৈ। ভাৰতৰ দ্বিতীয় উপৰাষ্ট্ৰপতি ডক্টৰ জাকিৰ হুছেইন, কাৰ্যকাল 13 মে 1962ৰ পৰা 12 মে 1966লৈ। ভাৰতৰ তৃতীয় উপৰাষ্ট্ৰপতি বৰাগিৰি ভেংকটগিৰি ভিভি গিৰি, কাৰ্যকাল 13 মে 1966ৰ পৰা 3 মে 1969লৈ। ভাৰতৰ 4 নম্বৰ উপৰাষ্ট্ৰপতি গোপাল স্বৰূপ পাঠক, কাৰ্যকাল 31 আগষ্ট 1969ৰ পৰা 30 আগষ্ট 1974লৈ। ভাৰতৰ পঞ্চম উপৰাষ্ট্ৰপতি বাচাপ্পা দানাপ্পা জাত্তি, কাৰ্যকাল 31 আগষ্ট 1974ৰ পৰা 30 আগষ্ট 1979লৈ। ভাৰতৰ 6 নম্বৰ উপৰাষ্ট্ৰপতি মহম্মদ হিদায়াতুল্লাহ, কাৰ্যকাল 31 আগষ্ট 1979ৰ পৰা 30 আগষ্ট 1984লৈ। ভাৰতৰ 7 নম্বৰ উপৰাষ্ট্ৰপতি আৰ ভেংকটৰমন, কাৰ্যকাল 31 আগষ্ট 1984ৰ পৰা 24 জুলাই 1987 চনলৈ। ভাৰতৰ 8 নম্বৰ উপৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মা, কাৰ্যকাল 3 ছেপ্টেম্বৰ 1987ৰ পৰা 24 জুলাই 1992 চনলৈ। ভাৰতৰ 9 নম্বৰ উপৰাষ্ট্ৰপতি কে আৰ নাৰায়ণ, কাৰ্যকাল 21 আগষ্ট 1992ৰ পৰা 24 জুলাই 1997 চনলৈ। ভাৰতৰ 10 নম্বৰ উপৰাষ্ট্ৰপতি কৃষ্ণকান্ত, কাৰ্যকাল 21 আগষ্ট 1997ৰ পৰা 27 জুলাই 2002 চনলৈ। ভাৰতৰ 11 নম্বৰ উপৰাষ্ট্ৰপতি ভৈৰণ সিং শেখাৱত, কাৰ্যকাল 19 আগষ্ট 2002ৰ পৰা 21 জুলাই 2007 চনলৈ। ভাৰতৰ 12 নম্বৰ উপৰাষ্ট্ৰপতি মহম্মদ হামিদ আনছাৰী, তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে দুবাৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছিল। কাৰ্যকাল 11 আগষ্ট 2007ৰ পৰা 11 আগষ্ট 2012লৈ, 11 আগষ্ট 2012ৰ পৰা 11 আগষ্ট 2017 চনলৈ। ভাৰতৰ 13 নম্বৰ উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু, কাৰ্যকাল 11 আগষ্ট 2017ৰ পৰা 11 আগষ্ট 2022লৈ। ভাৰতৰ 14 নম্বৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, কাৰ্যকাল 11 আগষ্ট 2022ৰ পৰা বৰ্তমানলৈকে। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আগন্তুক ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।